তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল ফুড জলকীয়া। তো আজি তো জিন্তু নাই, কিবা এটা কামত জিন্তু ক'ৰবাত গেছি। তো সেইকাৰণে আজি আমাৰ লগত বেলেগ এজন মানুহ আছে, মানে হ'ল আছে আমাৰ লগত সুৰুজমান। তো গাইজ সুৰুজমানে চলাই আছে গাড়ী আৰু মই বহিছোঁ। তো জিন্তু কিবা কামৰ কাৰণে গেছি, তো সুৰুজমানকে লৈ আহিলোঁ। তো আমি আহিছোঁ আজি নলবাৰী মেডিকেল কলেজ চাবলৈ, নৱনিৰ্মিত বনাই আছে যিহেতু, তো সেইটো অলপ চাব আহিলোঁ সুৰুজমানৰ লগত। তো আপোনালোককো অলপ দেখাওঁ বুলি ভাবিছোঁ, সেইকাৰণে আহিলোঁ। তো পালোৱে গাইজ, তো গাইজ আমি পালোঁ বলো আগলে বলো। তো গাইজ পালোঁ আপোনাৰ নলবাৰী মেডিকেল কলেজ সুধি আছোঁ গাইজ। তো বনোৱা হৈছে প্ৰায় গাইজ। যাই থাকা তো গাইছে যে সুৰুজমানৰ লগতে আহিছোঁ। তো হাই গাইজ। তো চাওক নলবাৰী মেডিকেল আগতে আছোঁ, কিন্তু বহুতবাৰ আছোঁ। তো বহুতবাৰ আহোঁতে তো এইবাৰতো আহি পেলাই আৰু বেছি চেঞ্জ দেখিলোঁ। তো আগতে আৰু বেছি আগতে দুটা ভিডিঅ' বনাইছোঁ, কিন্তু বেলেগ চেনেল এটা দিছোঁ। তো আপোনালোকে সেই চেনেলটোৰ ভিডিঅ'টো চাব পাৰে, ডেছক্ৰিপশ্যনত দুটা ভিডিঅ'ৰ লিংক আছে, তাতে আপোনালোকে যাই পেলাই চাব। তো আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা চেঞ্জ হৈ গ'ল। তো চাওক গাইজ। তো লেটছ ষ্টাৰ্ট এ ভিডিঅ'। তো এইখনে হ'ল গাইজ নলবাৰী মেডিকেল কলেজৰ গেট, আৰু সেইটো হ'ল নলবাৰী মেডিকেল কলেজৰ বিল্ডিং গাইজ। নলবাৰী মেডিকেল কলেজ বা হস্পিটেল হওক কলেজত। তো কাম দ্ৰুত গতিত কাম চলি আছে। আপোনালোকে চাব পাৰে, ওপৰত উঠি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে উঠো গুৱাহাটী গাইজ। তো গাইজ কিবা উঠলোঁ দিয়ক গাইজটো চাই লওক। বহুত দীঘল গাইজ, পিছফালে বহুত দীঘললৈ বিয়পি গৈছে। তো সেইবাগেদি এটা ৰাস্তা আছে গাইজ, এনেকৈ সেইবাগেদি এনেকৈ যাব পাৰে। এখানতে ৰাস্তাখিনি বনোৱা নাই, কাৰণ এখানতে কাম চলি আছে। তো সেইবাবে ৰাস্তাটো বহুত বহল ৰাস্তা বনাইছে, একদম ঘগ্ৰাবাৰক লাগি। আপোনালোকে চাব পাৰে, জুম কৰি আপোনালোক দেখুৱাই দি আছোঁ। তো গাইজ আপোনালোকে চাব পাৰে কিমান বহুত দীঘল গাইজ, একদম পথাৰৰ মাজে মাজে বহুত দীঘল। পোক লাগি গুচি গৈছে, আপোনাক ইমান দেখাব নোৱাৰিম, ইমান বহুত দূৰক লাগি আছে। জুম কৰি আনে দেখুৱাই দি আছোঁ আপোনাক, চাওক গাইজ। তো মোৰ পিছফালে চাব পাৰে নলবাৰী মেডিকেল কলেজৰ গেট এখন গাইজ। সেইভাগে দিয়া যায়, আৰু গেট আৰু বনাব নেকি সেইভাগে, কিন্তু এইখনে এতিয়া বনাই আছে, নিৰ্মিত কৰি আছে। সেইভাগে ট্ৰাক চাক যাই আছে, গতিকে গেট বনোৱা নাই। তো সেইভাগে গেট বনাব। তো ভিতৰত যাব নেদে কিজানি, ভিতৰত যাব নেদে, যিহেতু কাম চলি আছে ভিতৰত যাব নেদে। তো বাহিৰৰ পৰা যিমান পাৰে সিমান দেখুৱাব ট্ৰাই কৰিছোঁ। তো গাইজ এইখনে মেডিকেল কলেজ, ভিতৰত যাব নেদে। যাব নিদিব ভিতৰত যাব নিদিব, মই সুধিছিলোঁ। তো গাইজ গাড়ী অহা যোৱা কৰি আছে, ভিতৰত কাম চলি আছে। তো এইটো ৰাস্তা দি আপোনালোকে গেলি পাব ঘগ্ৰাপাৰ, একদম ঘগ্ৰাপাৰ পাব। এবাৰ ঘগ্ৰাপাৰ পাব একদম যাই পেলাই। তো আমাৰ পৰা বেছি দূৰ নহয়, কমচে কম 1.5 কিলোমিটাৰ, 1.5 কিলোমিটাৰমান হ'ব আৰু। তো গাইজ অলপ তাৰমানে আগত দেখি পেলাই অলপ ফুৰি আহোঁ, অলপ আগত দেখি পেলাই যাওঁ। আগত দেখি পেলাই অলপ ফুৰি আপোনাক সেই আগত দেখি যাই পেলাই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকুৱা পৰিৱেশটো। আগত দেখি যাওঁ, আগত দেখি এটা ৰাস্তা দি যাব পাৰি, কিন্তু সেইভাগে নাযাওঁ, কাৰণ সেইভাগে তোমাৰ ৰাস্তাটো ভাল নহয়, গাড়ী চাড়ী দিব পাৰিব নহয়, বহুত সৰু ৰাস্তা। সেইভাগে ৰাস্তাটো বহুত সৰু, গতিকে সেইভাগে যাব নোৱাৰিম। তো মোৰ পিছফালে আপোনালোকে চাব পাৰে নলবাৰী মেডিকেল কলেজ। চাওক গাইজ পিছফালে কিমান দূৰ লাগি আছে, ৰাস্তাটো সৰু, গতিকে সেইভাগে যাব নোৱাৰিম। তো সুৰুজমান কেনে লাগিল আহি পেলাই? আহিতো বহুত ভাল লাগিছে। কেনে লাগিছে? একদম বঢ়িয়া না? বঢ়িয়া লাগিছে। সুৰুজমানে মাজে মাজে সকলোৱে এবাৰ চাবলৈ আহিলেই হ'ল নলবাৰী। আমি এতিয়া আৰু নতুন কৰি চব কমপ্লিট হোৱাৰ পিছত আমি একবাৰ আহিম, এতিয়া একদম আকৌ এবাৰ আহিম, দিনা আহিম আৰু আপোনালোকক দৰ্শন। তো গাইছ আগত দেখি এটা ৰাস্তা এটা আছে, এইটো ৰাস্তা দিয়ে কমি যাব পাৰি। মেডিকেল কলেজৰ পিছফাল পাব, মেডিকেল
আহি কিনে এবাৰ একদম মাটিৰ ৰাস্তা একদম মানে সৰু একদম আলিয়ান ৰাস্তা এবাৰ ৰাস্তাটো বনাব কিন্তু এতিয়া বনোৱা নাই গাইছ সেইকাৰণে ওপৰত দলংখন এখন দলংলৈকে যাওঁ গাইছ মাছ গৈছিলোঁ আগতে গাইছে আপোনালোকৰ ভিডিঅ' এটা আগত ভিডিঅ'টো চালি গম পাব আমি যাওঁতে ঘূৰি পেলাই আমি নাৰপাৰা ভাঙিব এবাৰকে ঘূৰি পেলাই নাৰপাৰা যোনটো হেৰি আছে বজাৰ আছে নাৰপাৰা সেইভাগে যাব পাৰি গাইছ গম পালোঁ কি এবাৰ ৰাস্তাটো বোলে বনাইছে বুলি গম পাইছোঁ তো বলকচোন এবাৰ চাই যাওঁ গৈ আহিলে ঘূৰি আহিম গাইছ কিন্তু এতিয়া ভাল বুলি গম পাইছোঁ বলকচোন বোলে এবাৰ নাৰপাৰা এবাৰকে যাব পাৰি বোলা তো গাইছ ৰাস্তাটো এনে অলপ যাব পৰা হৈ আছে তো বলকচোন আগতে মাটিৰে আছিল এতিয়া অলপ কিবা কিবি অলপ ভালা চালা দি আছে তো বলকচোন তো গাইছ পিছফালত দেখি আহিলোঁ গাইছ চাওক পিছফালত দেখি কিন্তু ইয়াৰ পৰা আমি ঘূৰি যাব লাগিব এনেকৈ মানে আমি নাৰপাৰা এতিয়া এবাৰ নাযাওঁ মানে এবাৰ কিবা কাম এটা আছে গতিকে বেলেগ এটা ৰাস্তা দি যাম তো ঘূৰিম তাতে অলপ মানে কষ্ট আছে তো ইহঁতৰ ভাল হ'ব গাইছ কিন্তু পিছকলৈকে যিহেতু ওচৰতে মেডিকেল কলেজ বহুত সুবিধা হ'ব পিছকলৈকে আহিলোঁ এইখিনি আৰু পিছত যোৱা ভিডিঅ'ত পিছতলৈকে অহা নাছিলোঁ মই পিছত ৰাস্তাটো বেয়া অলপ চলপ মানে ভাল তো গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট সেনেকৈ কৰি দিব তো নেক্সট ভিডিঅ'ত আপোনালোক লগ পাম আৰু আকৌ মেডিকেল কলেজ বুলি নহয় মেডিকেল কলেজৰ কাষত আৰু ধুনীয়া ধুনীয়া আৰু দোকান চোকান আহিব আৰু বিভিন্ন ধৰণৰ বস্তু কিবা কিবি আহিব আৰু অকল মেডিকেল কলেজ বুলি নহয় এই সিটো ৰাস্তাতে যদি যায় আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মামাৰ এবাৰ গেলে আপোনাৰ ঘৰটো পাব যোনটো অৰিজিনেল ঘৰ যোনটো সেইটো ঘৰটো পাব বাই বাই আকৌ লগ পাম পিছত